নমস্কাৰ। নৱবৰুৱাৰ কবিতা উই ওৱান জাষ্টিছ। আবৃত্তিকাৰ তাইদুৰ। 12 বছৰীয়া জীৱনৰ পৰিসমাপ্তিত জীয়াই আছো জীৱনৰ ৰং বিচাৰি। বান্ধৈ হৈ কি পালি কি হেৰুৱালি তই, এটা যুগ আনৰ বাবে নিজকে উৎসৰ্গাকাৰী। কিয় বাৰু পালি এই যাতনাখিনি? দুখনি আইৰ চৰণ বেৰিত বাহ্য অক্ষৰে পুজিবৰ আজি তোৰ যে শকতি নাই। সন্ধিয়া দেৰিকৈ ঘৰ সোমাই তোৰ অৰুংজান কণমানি দুটালৈ চকুলো চাই সিহঁতক সান্তনা দিয়াৰ ভাষা যে আজি তোৰ মুখত নাই। বান্ধৈ ঘৰ সোমোৱাৰ পাছতো তোৰ মোবাইলত বাজি উঠে আকৌ সেই আপতীয়া মেছেজৰ ৰিংটন। কালিলৈ প্ৰত্যক্ষতে দিব লাগিব এটা দীঘলীয়া ৰিপৰ্ট, সেয়া যে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ। কেনেকৈ তই বাৰু উলংঘা কৰ? পিছে পৰহি পুৱাই তোৰ দুখৰি আই কৈছিল বোপাই আজিকালি মোৰ বুকুখন বৰ বিষায়, বৰ থৰথৰাই থাকে অ। তই মোক ডাক্তৰ ওচৰলৈ লৈ যা। তই আইক কথা দিছিলি ডাক্তৰ ওচৰলৈ লৈ যোৱাৰ। পিছে তই পাৰিলি জানো বান্ধৈ তোৰ দৈন্যতাক প্ৰত্যাহ্বান জনাব? পুৱাই বিচনাত কণমানি দুটাৰ চকুলৈ চাবলৈ তোৰ সাহস আছেনে বান্ধৈ? সিহঁতৰ স্নেহন আড্ডাবোৰ শুনিবলৈ অলপো আহৰি নাই? আত্মীয় স্বজনৰ মাংগলিক অনুষ্ঠানত থাকিবলৈ সৌভাগ্য তোৰ কপালত নাই ঐ বান্ধৈ? জানোচা বাজি উঠে তোৰ মোবাইলত সেই আপতীয়া ৰিংটনবোৰ। বহুত হ'ল অ বান্ধৈ, বহুত হ'ল। এটা যুগৰ অৱসান ঘটিল আজি তই আশা আৰু নিৰাশাৰ আলিটো মোজাত বন্দী পথিক। আৰু কিমান দিন থিতপক্য হৈ সমাজ তথা আত্মীয় স্বজনৰ আগত কৃত্ৰিম হাঁহিৰে তোৰ দুখবোৰ ঢাকি ৰাখিবি বান্ধৈ? যা গৈ বান্ধৈ, অস্তিত্ব ৰক্ষাৰ এই সংগ্ৰামত উদ্যত কণ্ঠৰে তোৰ হৃদয়ৰ বিষাদ বেদনাবোৰ অগ্নিশিখাৰে জ্বলাই তোল। বিৰাল তপস্বী মিশ্ৰা আজ্জাক আৰু ভয় ভাবুকি তই থৰকি নৰবি বান্ধৈ। সিহঁতৰ তৰ্জনী আঙুলিৰ নিৰ্দেশত তই আৰু নানাচিবি। ন্যায্য প্ৰাপ্তিৰ দাবীৰে সমস্যাৰে চিঞৰো উই ওৱান জাষ্টিছ, উই ওৱান জাষ্টিছ, উই ওৱান জাষ্টিছ।